সকলোকে নমস্কাৰ। আসাম পাব্লিক সাৰ্ভিস কমিশ্যন 2022-23 আপোনালোকৰ স্টেপকে প্ৰিলিমিনাৰী এক্সাম, মেইনছ এক্সাম, তাৰ পাছত ইণ্টাৰভিউ হোৱাৰ পাছত আজি 17 জানুৱাৰী 2024 তাৰিখে ফাইনেল ৰিজাল্ট ডিক্লেৰেশ্যন কৰা হৈছে অসম লোকসেৱা আয়োগৰ ফালৰ পৰা। আপোনালোকে স্ক্ৰীনত দেখি পাইছে। মই এই ৰিজাল্ট আপোনালোকৰ 2022 বৰ্ষত যিমান ল'ৰা ছোৱালী দিছিলে আৰু এতিয়া যাৰ নাম আছে আপোনালোকৰ কাৰণে বনোৱা নহয়। মই এই ভিডিঅ'টো 2024 বৰ্ষত যিমান ল'ৰা ছোৱালী পৰীক্ষা দিব প্ৰিপাৰেশ্যন কৰি আছে, ফৰ্ম ফিল আপ কৰিছে, আপোনালোকৰ কাৰণে বনাইছোঁ। আপোনালোকেও নিজৰ নাম এনেকৈ স্ক্ৰীনত দেখিব পাৰিব। আপোনালোকে যদি কষ্ট কৰে তেনেহ'লে আপোনালোকে এইবাৰ আপোনালোকৰো নাম এনেকৈ দেখিব পাৰিব। এইবাৰ চাওক, আসাম চিভিল ছাৰ্ভিচত টোটেল 86 চিলেকশ্যন হৈছে। এনেকৈ চিৰিয়েল নম্বৰ, ৰোল নম্বৰ, নাম, জেণ্ডাৰ আৰু কেটেগৰী আপোনালোকে দেখিবলৈ পাব। টোটেল চাওক 86 চিলেকশ্যন কৰা হৈছে SCS বিষয়ৰ কাৰণে। অসম পুলিচ ছাৰ্ভিচৰ কাৰণে এনেকৈ চিলেকশ্যন কৰা হৈছে 65 কেণ্ডিডেটক চিলেকশ্যন কৰা হৈছে। যিমান চিলেকশ্যন হৈছে আপোনালোকে নিশ্চয় ৱেবছাইটত গৈ চালে চাগে। মই আপোনালোকৰ 2024 বৰ্ষত যিমান ল'ৰা ছোৱালী প্ৰিপাৰেশ্যন কৰিছে, যিমান ল'ৰা ছোৱালী পৰীক্ষা দিব, আপোনালোকৰ কাৰণে ভিডিঅ'টো স্পেচিয়েলি বনোৱা হয়। এনেকৈ আপোনালোকেও নিশ্চয় আপোনালোকৰ নাম এই বছৰত আপোনালোকৰ ৰিজাল্ট যেনেকৈ আহিব 2024 বৰ্ষৰ এনেকৈ নিজৰ নাম দেখিব পাৰিব যদি আপোনালোকে কষ্ট কৰি প্ৰিপেয়াৰ কৰিব। সেইকাৰণে আপোনালোকক মই বেষ্ট অফ লাক দি ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত।